মই ভগৱান দেখিছো। আপুনি শুইছে জানো দাদা? খোৱা লোৱা কৰিব পাৰিছেনে? দাদা অলপ নিজৰো যত্ন লওক। পুৱা শুই নুঠোতে তেজপুৰ, আকৌ দুপৰীয়া ডিব্ৰুগড়, সন্ধিয়া যদি GMCHত, আকৌ ৰাতি দেখিছো কোনোবা এটা টিভি চেনেলৰ মজিয়াত। মাজনিশা টোপনিৰ পৰা সাৰ পাই যদি মোবাইলটো খুলিছো, তেতিয়া আপুনি আছে ডাক্তৰ নাৰ্ছসকলৰ সৈতে কোনোবা এটা আইচলেশ্যন ৱাৰ্ডত। আমাৰ কাৰণে আৰু কিমান কৰিব দাদা? আৰু কিমান? মানিছো আপুনি দায়িত্বত আছে, কিন্তু সেই বুলিয়ে আৰু কিমান উজাগৰি নিশা কটাব আপুনি? ভগৱানক দেখিলো দাদা, মই আপোনাৰ ৰূপত ভগৱানক দেখিলো। দাদা অলপ জিৰণি লওক। দেহটো বিষোৱা নাই দৌৰি ফুৰোতে? আপোনাৰ চকুহালত টোপনি ধৰা নাই? আপোনাৰ পৰিয়াল নাই? উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ, আপুনি ভাগৰি যোৱা নাই? আমি পুৰা উশাহ নিশাবোৰ নিজৰ কৰি কিয় লৈছে দাদা? কিয়? আৰু কিমান দিনলৈ আপোনাৰ এই অবিৰত যাত্ৰা? কিমান দিনলৈ টোপনি নমৰাকে থাকিব আপুনি? কিমান দিনলৈ ভালদৰে নোখোৱাকৈ থাকিব? দাদা অলপ নিজৰো যত্ন লওক। অসমখনৰ কাৰণে আৰু কিমান ত্যাগ কৰিব? আমিবোৰে যেতিয়া টোপনি মাৰি থাকো, তেতিয়া আপুনি আমাৰ কথাকে ভাবি থাকে ন দাদা? সকলোৰে দুখ কষ্টবোৰ আপোনাৰ চকুত ভাহি থাকে ন দাদা? দাদা নিজৰ কথাও অলপ ভাবক। ইতিহাসৰ পাতত সোণালী আখৰেৰে উজ্বলি থাকিব আপোনাৰ নাম। দাদা আপোনাক প্ৰণাম।